हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल इक्रामुल इंग्लिश। मैं आज আকৌ আপোনালোকৰ সন্মুখত লৈ আহিছোঁ এটা নতুন ভিডিঅ'টো হৈছে এনেকুৱা ভিডিঅ' কিছুমান ইংৰাজী সৰু ৱাৰ্ডৰ অসমীয়া অৰ্থ যিবোৰ ৱাৰ্ড আমি ডেইলি লাইফত ব্যৱহাৰ কৰি থাকোঁ। সো লেটস স্টাৰ্ট মাই অৰ্থ শব্দৰ অৰ্থ হৈছে গুণী। লেক শব্দৰ অৰ্থ হৈছে হ্ৰদ। চিটুৱেটেড শব্দৰ অসমীয়া অৰ্থ হৈছে অৱস্থিত। লিপ শব্দৰ অসমীয়া অৰ্থ হৈছে এৰা। পিচেছ শব্দৰ অৰ্থ হৈছে টুকুৰা। বাম্বু শব্দৰ অসমীয়া অৰ্থ হৈছে বাঁহ। কেন শব্দৰ অসমীয়া অৰ্থ হৈছে বেত। কালাৰফুলৰ শব্দৰ অৰ্থ হৈছে ৰং বিৰঙৰ। ৰুল শব্দৰ অৰ্থ হৈছে শাসন। ডিউৰিং শব্দৰ অসমীয়া অৰ্থ হৈছে নিৰ্দিষ্ট সময়। কুইট শব্দৰ অসমীয়া অৰ্থ হৈছে সম্পূৰ্ণ। সোণাৰ শব্দৰ অসমীয়া অৰ্থ হৈছে সোনকালে। আজিৰ ভিডিঅ' ইয়ালৈ। যদি ভিডিঅ'টোৰ পৰা কিবা উপকাৰ হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে সকলোতকৈ আগত আপুনি পায়। থেংক ইউ ছ' মাছ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে।